নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ পুনৰ আকৌ এবাৰ স্বাগতম জনাইছো নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম মই কেনেকৈ ঘৰত খুব সিম্পল আৰু হেলদি ভাৱে পালেং শাকৰ চুপ বনাই খাও তাৰ বাবে মোক প্ৰয়োজন হ'ব পালেং শাক যোনটো মেইন ইনগ্ৰেডিয়েন্ট হয় লগতে দুটা জলকীয়া 4 ফুট নহৰু পিয়াজৰ পাত বা পিয়াজ প্ৰয়োজন অনুসৰি জালুকৰ গুৰি আৰু নিমখ কেৰাহীটো গেছত বহাই মই ইয়াত পানী গৰম হ'বলৈ দিম পানীখিনি মোৰ যেতিয়া উতলিব ধৰিব তেতিয়া মই ইয়াত পালেং শাকখিনি দি দিম আৰু এপাত হেতাৰে শাকখিনি অলপ হেচি দিম গৰম পানীত দিয়া মেইন কাৰণটো হৈছে শাকখিনি মই আধা সিজাই লম সেইবাবে শাকখিনি যেতিয়া মজি যাব মই মিক্সিত পেষ্ট কৰি লম আপোনালোকে মনত ৰাখিব যে যেতিয়া শাকখিনি আপুনি পেষ্ট কৰিব তাৰ লগত একেলগে নহৰু পিয়াজ বা পিয়াজৰ পাত আৰু জলকীয়াও দি দিব মই আসলতে দিব পাহৰিলো যদি একেলগে গুটেইখিনি পেষ্ট কৰি লোৱা হয় খাবলৈ খুব ভাল লাগে এয়া চাওক মোৰ পেষ্টটো ৰেডি হৈ গৈছে এতিয়া মই কেৰাহীটো গৰম হ'বলৈ বহাই দিছো আৰু এয়া জলকীয়া নহৰু আৰু পিয়াজৰ পাতখিনি মিহি মিহিকৈ কাটি লৈছো যেহেতু মই এইখিনি পেষ্ট কৰিব পাহৰিলো সেইবাবে কেৰাহীত তেল দি তেলখিনি গৰম হ'লে ইয়াত মই মিহিকৈ কাটি ৰখা নহৰু আৰু জলকীয়াখিনি প্ৰথমে দি অলপ ভাজি লম তাৰ পাছত মই বনাই ৰখা পালেং শাকৰ পেষ্টখিনি দি ভালদৰে কিছু সময় লৰাই লম আৰু লগতে মিহিকৈ কাটি ৰখা পিয়াজৰ পাতখিনিও মই দি দিম এতিয়া মই ইয়াত অলপ বাটাৰ দিছো আপোনালোকে নিজৰ ইচ্ছামতে দিব বাটাৰ পুনৰ এইখিনি ভালদৰে লৰাই ইয়াত জালুকৰ গুৰি আৰু নিমখখিনিও দি দিলো এতিয়া মই ইয়াত পানী দি এইখিনি উতলিবলৈ দিম চুপখিনি মোৰ উতলি গৈছে মানে লাহে লাহে খাব পৰাও হৈ গৈছে আৰু যদি আপোনালোকে মোৰ আজি ৰেচিপিটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ